মই প্ৰথম ব্লগটো ৰাইজ আপোনালোকে চাব দেই। কিবা বনাইছোঁ, কিবা কৰিছোঁ, ইমান তাৰ গমো পোৱা নাই। তথাপিও প্ৰথমতে বনালোঁ বৰষুণত চাওক ৰাইজ। বৰষুণটো বেয়া লগা নাই, কিন্তু ইমান বৰষুণ দিলে হাতীমৰাত আছোঁ। ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। ভকত দা, এইটো কি মাছ বাচি আছ? পুঠি খলিহনা। ধুনীয়া ধুনীয়া, ৰাতিলৈ খাব পাৰিম ন? য'ত মানে